আমালটো দেখিছে না এইটো এইবিলাক চকু টকু যে ওলাই আছে এইবিলাক এনেকৈ পূৰা ৱেলকাম টু চাচাগৰ ব্লগ। আজি নতুন ব্লগ এটালৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি মই এতিয়া ঘৰতে আছোঁ, মানে ঘৰৰ পিছফালে। আৰু কুঁহিয়াৰ ইয়াত ৰুব, কেনেকৈ ৰুৱে মই দেখুৱাই আছোঁ। ৰুবলৈ ফাৰ্ষ্ট আমি কুঁহিয়াৰ কেনেকৈ ৰুৱে চাওঁগৈ। ইয়াৰ ভিতৰতে ৰুই আছে মানে, ব'লক তালৈ যাওঁ। আৰু মানে কুঁহিয়াৰ তোমাৰ হালোৱা এইডাল কুঁহিয়াৰ আগ আৰু এইবিলাক ইয়াৰ চকু, এইবোৰ মানে ইয়াৰ পৰা গজালি ইয়াৰ পৰা মেলিব। আৰু এইডাল এনেকৈ কৰি ইয়াত এনেকৈ কৰি দি দিব। মাটি মানে নাঙলে খান্দি ইয়াত এনেকৈ দি দিব। দি দিয়াৰ পিছত ইয়াত যিহেতু এডাল আছেই আৰু এডাল তাত থৈ দিলোঁ। তাৰপিছত এইটো বস্তু এনেকৈ ঢাকি দিব, ইয়াত এনেকৈ ঢাকি দিব। এইডাল ঢাকি দিব আৰু কুঁহিয়াৰখিনি এনেকৈ পাতিত দিয়াৰ পিছত মাটি দি ঢাকি দিব লাগিব। ঢাকি দিয়াৰ পিছত তাত মানে কোহপাত মেলিব। কোহপাত মেলাৰ পিছত কুঁহিয়াৰবোৰ ডাঙৰ হ'ব লাহে লাহে। তাৰপিছত তাত পানী দিব লাগিব, সাৰ দিব লাগিব, নিয়ানি কৰিব লাগিব। চব কৰা হোৱাৰ পিছত কুঁহিয়াৰবোৰ ডাঙৰ হৈ যাব। তাৰপিছত শাল আনি পেলাই কুঁহিয়াৰ পেৰি গুড় হ'ব। আৰু কুঁহিয়াৰ খেতি এনেকৈয়ে কৰা হয়। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব একদম নাপাহৰিব। লগতে মোৰ চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। আৰু এটা বস্তু আছে, আপোনালোকে চাই লওক। আৰু এইডাল হ'ল ফটোৰত, এনেই গৰিলা পথ বুলি কয় ইয়াক। আৰু এইডালে আপোনালোকে DSLRটো লগাব পাৰিব, মোবাইলতো লগাই ভিডিঅ' কৰিব পাৰিব। আৰু আপোনালোকে বেলেগ যিবোৰ গৰিলা পথবোৰ আছে সেইবোৰতকৈ এইডাল অকণ হেভি, মানে জুৰি। এইবিলাক 300-200 তেনেকৈ গ্ৰাম থাকে, এইডালখন তাতকৈ জুৰি। আৰু আপোনালোকে যদি কিনিম বুলি ভাবে এইডাল কিনিব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, কিনিব পাৰিব।